লাহে লাহে যোৱা অলপ বাপৰে বাপ কেনে কৰে তুই দাদা এই পাণবাৰী কালচিৰা পেৰাত দেখি যাব না যাব কিমান লাগব 100 টকা লাগে 100 টকা দিম যাব না হ'ব বোলো বাৰ্গেনিং কৰি থাকিব নালাগে কিনো চিধা আৰু ইমান ভাড়া লাগে নেকি আজি কি গৰমত লাগে হ'ব বোলো 100 টকা দিম যাব না হা যাব বোলা পাওঁ কি গৰমে বলো লাগা দিছে কি গৰমে তাইত তাকে আহিছো তাই বাৰ কোন ছটা গাই আমাক হয় না ইমান দূৰ মা পেহীৰ ঘৰ এচিৰ পৰা ওলাবই মন নাযায় মোৰ ঘৰত ইমান এচিৰ আজাদ আহি থ এচিৰ পৰা ওলাব মন নাযালা কি হ'ল চাবিছ পথত কিমান খেতি মাটি হেলা ৰুই আছে হেলা আছে বেছি ভাল লাগিব গম পাইছা তই এইগিলাখন নাজানা নহয় বিশেষ একো আপুনি বোকা পানী খোজকাঢ়িব আনিছে মোক কি বোকা পানীৰ কথা ক'বা আহিছা এখানৰ কথা কবি আমি বোকা পানীতে ডাঙৰ হয় মানুহ কি বুলি ভাবছা তই বোকা পানী ডাঙৰ হয় হ'লেও ইমান দূৰত বিয়া দিব লাগে নে পেহীক আপুনি ইমান গাঁৱলীয়া জেগা হয় তাৰ কাৰণে আৰু কোনো ইঞ্জিনিয়াৰ বিশ্বাস এনে গাঁৱত যে তাইক কলি এটাক বিয়া পাতি আনছি তাই আমাৰ তাত 10-15 দিন খাই আহে সেইকাৰণে তাইক তাতে আমি খাব আহিছোঁ নহয় গম পাইছা হ'লেও মই কষ্ট পাইছোঁ বহুত মই একো কষ্ট পালি কি কষ্ট পালিনো তাইক শিক্ষা দিম তাই যদি পত্ৰ যাবা কয় নহয় আমাক ভইচি দিবা আমি নাযাওঁ দেই কিন্তু মই পেহীৰ কাৰণে একো খোৱা বস্তু নানিলোঁ বিস্কুট এক পেকেট নানিলোঁ ল'ম যোৱা অলপ আগত ল'ম যোৱা এতিয়া নলওঁ অলপ আগত ল'ম আৰু কিমান দূৰ মই নোৱাৰোঁ আৰু বহুত গৰম লাগিছে মোৰ কিনো কথা নকয় গৰম লগা কথা ক'বা আহিছা এনে কৰি এচিত থাকি থাকি তাইকেইটা বৰ ফুটানি বাচি নাই দে 100 টকাৰ ওপৰত কিন্তু আমি নেদো দে দূৰ হ'লেও 100 টকাৰ বন্দোবস্ত কৰি আছোঁ ইমান বাৰ্গেনিং কৰে আপুনি কি বাৰ্গেনিং শব্দটো ক'বা আহিছা তুমি 100 টকাহে কি পায় আজিকালি 100 টকা হ'লেও 100 টকা বহুত পইচা কি বুলি ভাবছা চাল নাই এখন চাৰ্জত চলি শান্তি নাই মানে আপোনাৰ লগত হয় সেনেকুৱা কথা নকবি দে এই ৰাস্তা ঠাঙা মাৰি দিব বুলি খবৰ তাৰমানে বৰবাৰা গম পাবি কি বুলি ভাবছা তুই হে পালো ভেটা কানি পালো মই নেটৱৰ্ক নাই কি নেটৱৰ্ক নাই কি কৰা নেটৱৰ্ক ৰিলছ কেনেকৈ বনাম ৰিলছ দেছো 4 দিন নাবানাকৈ থাকিলে হ'ব তাইৰো যেতিয়ালৈকে পেট নুঠে তেতিয়ালৈকে আমিও ঘৰ মোৱা নহওঁ আজিয়ে ক'লো তো সেই ভগৱানো কেনেকৈ দেখিলে গাঁওখন সেনেকৈ ৰাখবি কি হ'ল পালো আৰু ঘৰে পালোৱে আৰু নামি মেট্ৰি আমি আবে কুলো বাপু কেই টাকা দেউ কেই টাকা দেউ 20 টাকা কমাই না অনলাইন কম নেকি কিয় বাপ্পাও কি জুই লাগা দাম কয় কি জাগা এই গৰমো জুই লাগা ৰ দেউ ৰ এই দিছো মাই 100 টকা খান আৰু কিমান দূৰ কওকচোন আপুনি পালো দলংখন ভাঙা কাৰণে বৰ দিগদাৰ নোৱাৰোঁ আৰু খোজকাঢ়িব সেনেকে নকবি আমাৰ এই কলি হাৰে ডাক্তৰ মাৰি আছে দেখছ না এতিয়া তাই কিজানি ফুৰিব আহিবা লগ নামিলোঁ ফুৰিব আহিবা লগ কৰিব কলি আমাৰ মোটাত লাগছি বেগটো লওঁ মই মুটি লওঁ ৰাখো আইও ইমান ওজন মুটো ল কিবা নিচে লাহে লাহে আহিব চাওক আপোনাৰো য'তে ৰাস্তাই পদূলিকে বোলে এইবিলাক কাম তই যেতিয়া 5টা 6টা জন্মৰ ভিতৰত না ফুল হলে হ'ব গম পাইছা না কি আৰু কথা ক শান্তি নাই আপোনাৰ লগত কত কৈছি যোৱা দাঙিব পৰা নাই লগ এইটো এটি বেগ ডাঙব নোৱাৰাই 7টা গালে খাই শেষ কৰিব নোৱাৰাই দেখতা তিটো হুই যাওঁ ভোক লাগছি কি নালাগে মই আৰু কিমান দূৰ পালো এতিয়া আৰু খোজকাঢ়িব বেডিং চেডিং লৈ পেলাই আহিছি ক'ৰ পৰা আমাৰ ননদৰ ঘৰত আহিছোঁ তই ক'ৰ পৰা ময়ো আহিলোঁ এইফালৰ পৰা মই পাথৰ পেলাই গৈছিলোঁ এনেকৈ সাজি কাচি জানা মইতো কিমান ঠগা আপুনি জানেই জানো ৰ তোকে শুনছোঁ এটা কথা কওঁ এই কিন্তু খবৰিলা মস্ত আৰু কথাটোত কৈ গম পাইছা নাই গাঁওখনত য'ত লাগে ফুৰে গম পাইছা না আৰু ঘৰত তাৰ ঘৰত য'ত লাগে কলিৰ লগত মোক য'ত লাগাইছে এই সাংঘাতিক হাৰামজাদা আছে এই একো কথা নকবি হ'ব না হাও মাৰামি মই এবাৰ থৈ গৈছিলোঁ কিবা মোৰ কথা হাত পালোঁ কুচু কুচুকে তোৰ কথানো কি কয় আমাৰ কিনাইছা নেকি মই ধুনীয়াহে ধুনীয়া আপেল হান গাল দুখান তাই বাপ্পা হাঁহিছা বিয়া হৈছোঁ না মই আৰু সেইকাৰণে পেৰা মুহিয়ান হৈছা আমাক এয়া কলি ৰখি আছে দিয়া প্ৰতাপ তেনেকৈ যাব যা মোৰো ভোক লাগছে লগ পাম দিয়ক পিছত ৰিলছ বনাম
দেখছা কলিৰ বাগান চা তাই মোক জানা ছোট বাগানে বাগান দেখছা না কলি মাহ খাব লাগবে তামোল অলপ টুকুৰা ল'বি দেই আপোনাৰ মানে য'তে আহিলে টোপোলা বান্ধি স্বভাৱ কি তাপলা বান্ধা নিজৰ নানা ঘৰত আছো বেলেগৰ ঘৰত অহা নাই নহয় কলি কলি চাবা ঘৰটা চাইছি না সদায় ঘৰ অৱস্থা কি হৈছে এবাৰ কৰি এটা মৰবাৰ কলি হাও মানে বৌচু কিয় জকি আছা তই খাৰ কি হ'ল চাচোন ঘৰটা চাবা আহিছি পেটিৰি মানে কি পেটি কৈছে তোকে মেলি যায় তলে কি মৰত চলে হাজা নকৰে নেকি নাই ৰা মৰত চলি কাই বৰ্তমান আৰু বাহিৰত দিনতে এই বম ডাঙৰ বেগটো কিয় মাৰবা আহিছা তই দুদিন থাকা কাই ভানুটো তত্তাকে নিজৰ নানাটোৰ ঘৰত দুদিন থাকা কাৰণে ধৰা বেগটো মস্ত ডাঙৰ মৰিব কাপোৰ তাই কাপোৰ মোৰ কাপোৰ এটা কিয় কথা ক'লা কয় হয় না ভাগাৰে জোগাৰে ভিতৰত যাই বেয়া নতুন বলি এটা আহি ৰাস্তাতে যে ভাও ৰচা কুকুৰৰ নিচিনা পোহা কুকুৰে ইমান ভুকে তই যিমান ভুকলি কিয় ভুকি মোক কোন ঘৰতে ভুকছিলি ঘৰৰ ভিতৰত নিবি না না আমি যাওঁ বঢ়িয়া বলো মাৰা লাগি আহিছে খাবা বাহিৰত দিনত দুই দিন মস্ত গৰম নাপাল ৰাজি এতে পিছত এবাৰ একে ভাগাৰে জোগাৰে আহিছা দিয়ে মস্ত গৰম লাগছি ভাগেৰে পাচন গুৱাহাটী নহয় ঠাণ্ডাও হয় এই ভট দিব বিলাক মানুহে খবৰ চবৰ নেদাকে আহে না আইছো খবৰ দি ভাল লাগে কি ৰান্ধি খোৱা তাৰ ভট দিব বিলাক বড়োদিও ফাৰ্ষ্ট টাইম আহিছি বৰ বয়া কথা আহিছি ভালে আহিছি ৰ গোটেই পাথৰ পেকে কৈছে আজি এই চাঞ্চতে আহাৰতে বৰতে মাটিখিনি ৰুই লওঁ 350 হাজিৰা আৰু এনি দাম আহাৰতে গোটেইখিনি শেষ কৰিম আজি ভাতখিনি খাবত বহে দিওঁ বহে দি কিনে খুৱাই পেলাই সোনকালে খাব লাগে আৰু আমাকো চব ভাল বিয়া আৰু ভাতখিনি খাই সোনকালে পেকখিনি ৰুবা যাব লাগিব মই মোৰ নাযাওঁ এই ৰ'দত আহিছিলো কি আজি পেকত নিয়া মা কিয় নৰা যাবা 350 টকা হাজিৰা পইচা খোৱা কালি মাৰা কালি কিবা খাবি পইচা দিব নালাগে দেই অলপ চাব দিলি হ'ল 2 মান মান ঠান দিবি দিমাই খাব কিনে খালা বিয়া গতে দিয়া মই বৰ্তমান যাব নোৱাৰো দেই এনে যাবি চাব লাগবি কথা খান নমৰা গেলি খাব কিনে খালা এই ভৰ্তিৰ বিলাক নকচক হৈ আছে কি পাব নি খম এই পাৰতে বাছু আৰু দালি আৰু ভাজি এই খম আৰু একবাৰ খম আৰু গৰম মানক ইফালে পাত্ৰত ৰৈ নি আছে মোৰ বাছি অ বাবু ভাতিছো খাহি তুমি ৰাখা লাগি আছে হাৱা খাইতে বাবু এই বেলেগ ৰান্ধা নাই দালি ৰান্ধছো ভাজি আৰু পাৰ হাত মাৰি দিছিলো সেইটো ভাজি দিছো ৰাতি খাবি দে মাংস এতিয়া পাৰ মাংস দিয়া থাকিবা আৰু বৰি বহান্দি খা দিও খাই নিকাই এটা আচাৰ আছে দে বুজলা খা মই লাহে লাহে পুৰিব কেনে নকৰা খাব এটা খাবানে তাই জুই লাগাই কলি আচাৰ নাই কেৱে নিচুৰা কেনে লগাই দিছাচ লাহে লাহে খা লাপেন তোৰ বোলে ৰোৱা যাবা লাগে এই ৰাতিৰ পনীৰো আছিল পনীৰো খা লাপেন এই চাৰ্ভিছ পনীৰ আমাৰ তাতে গেলে বাতি ভৰে খা লৈ হয় দে থতে একাই পুৰা গোটেইখানি মাৰি দিয়ে কিন্তু গোটেইখানি শেষ কৰি ভাল কৰো একদম কেনে কচ্ছা তই নিজৰ গেছটো বন্ধ কৰিব কাৰণে জ্বলব কি বস্তু তাই হা চাওঁ হে পনীৰ জখলা চাই নাম মেঘলি কা খবৰ লম লাহে লাহে কওকচোন হলি খাই ভালকে খাম একে খাওঁ ইমান দিনৰ মূৰত আহিছোঁ তাই কাষতে ভাজা খাম তাই নিজে নাছিলে নেকি তই যদি নাখাম মোক দিবি মাংস খালি আবু এই ফুল আছে জানকীকে মাতিমা মা ভাতকেইটা পেটত লৈ আহিছোঁ জানকী বাইদেউ জানকী বাইদেউ হাজিৰা জিতালৈকে যায় নেকি আপুনি ফটাফট বলো শেষ কৰিব লাগে আৰু বৌ আহিছি গুৱাহাটীৰ পৰা ফুৰিব ভালকে আহিবি দে পঢ়বি চাবি নফলো যাওঁ আমি গাঁৱৰে মানুহ বায়া তই গোটেই পাৱাৰ দেখুৱাইছি গুৱাহাটীৰ আমি গোটেই নাচনোৱে না ৰুবা সৰু পৰা ৰু আবু তই মোৰ লগত আছে আৰু দুখন ভয় কৰা না জানকী বাইদেউ ভাল হৈছে ভাল হলে কি হ'ব কাকা এই বেকা কৰি ৰুম খা দি কেনে নকৰে এইটো তাই জুজু জুকে থাকে বিহাই গৌ জানো কি আহিছা সিফালে ধৰি দিওঁ এঘাৰটা বজাত চাই দিবা আহিব দেখা খালেও চাই নিদে যুগটোক নাই আহিমানা আপোনাক ক'লি দে আমাক চাই 11টা বজাত চাই দি এইঠাই ষ্টাৰ্ট হৈছে টাউনৰ বৰা এখন চিপাব নেকি ভুই ৰুবা পিনুৰাই গৌ নেকি ল'ব লাগিব সেনেকে ৰুবা লাগিব
আজিকালি ৰাতি ভুই ৰুবা জানে ভুই ৰুবা নাজানে টাউন জানে ৰিলছ বানাবা ডিস্কত যাবা কাবাত যাবা জানে কিন্তু আমি অকলে ৰুৱাই নহয় চবখিনি কৰবা জানো গম পাইছা না মোৰ নাথাকিছো হা নাথাকিছো মোৰ কেনে কিয় কি ৰুই আছা হানতে বাপেৰ মুৰা এগলা কৰবা আনছো তো আৰু কেনে ৰাইতো গছাটো বুট পান আছে বেটি ভাগত তিৰি গছাটো বুট পান দেখছি না এনকে পুতি দি গছাটো এই চাহ গছাটো লও লো এনকে সোমাই দি এনকে সোমাই দিলে হ'ব চি বেটি একলা খুৱাই দিম চি বেটি খুৱাই দিম ৰু এনকে ৰুছো কেতিয়া হ'ব 1 বিঘা মাটি যিমান নহ'লে তাই মোৰ ননন গম পাইছা না তাই জানছি ইমান জেগা আমাক কলি কত মল্লি তাই কয় কলি আমি হেনা নহয় আমি সৰুৰ পৰা আগলা কৰ্ম কৰি খাম আমি গম পাইছা না ঐ বৌ অলপ জলদি জলদি ৰু ৰুচুৱে কালি ফিল্ম দেখি পাব কি ভালে হৈছে এতিয়া গাটো মুই গৰ আপোনাৰ গা মুই গবা কৰে বহুত আ কৰছো কি কেঁচা লুই আছা কি আগস্তা 4 টাকা হাজিৰা ফটাফট ৰু সেই কুলাৰ মুখানে মুখা তই বেছি কথা বাৰে হিয়েতে কাক কৰছা দাদি দেখছো mati sisip na kamarok mati sisip marok আজিকালি ৰাতি ৰুবা নৰবা জানো কি হৈ দিয়কে ৰিল চাব আপোনালোকৰ বৰাও নৰে দিয়ক নৰে আমাৰ নিষ্ঠা নৰে আপোনাৰ সেই দেখাৰ কাৰণে বৰাক নাম হৈছে হা দেখাৰ কাৰণে নাম হৈছে পথৰ হাউলে তুইও তাইক চকু কৰে তোমাৰ বকিও তাই কমত চাবি তাই খাৰা চাবি সেইবিলাক ঘূৰি লৈ আনি বুলি কয় নেকি ৰুই দি চাপাত ৰু আৰু চৌ কিমান ধান নাপালি পুৱাই যদি টেকলি পিঠা দি চাহ খলা দিলি হৈ তেতিয়া আমাৰ কথা নিছিলে গা তাত তৰি নধৰলা হৈ বয়স হাতকে টান চাহ এখনি অলপ বেছি গান ইমান বেছি প্ৰাণা বাইদেউ আপোনালোকৰ সেই লেডিজটো কাম চাম কৰি আনে নাকি আপোনাৰ যে ডাঙৰটো গালিচাৰৰ ঘৰতে সোমাই থাকে কি কথা কবি সেইটা লিষ্টটো ধুনীয়া ৰেচি ভাত কেইটা ভাত তাই দেউ কেইটা ভাত দিয়ে তাই গাৰ মোৰ এফালে খাবি নাকি অ বৌ ৰচোন কথা এটা কওঁ চা এটা ৰণীৰ হাজিৰা 450 টকা ইমান হাপা ৰণী লৈছো তুহুং এই দুইটা পেলাই আছে এই দুইটা পেলাই মাৰি একেলগে গুৱাহাটীত যাবি দুদিন থাক নহয় থাকবি না আপি আজি এদিন বুলি কৰিলো আৰু কালিৰ পৰা নকৰো ইমান জোৰ এদিন বোলে কেইটা ৰুলি তইতো মোবাইলটো ৰিলছে বানালি কেৱল ৰিলছে বানালো কৈ তাই হাতত লৈ হয় না কৈছো তই তাই যাই যদি যাওঁ ৰাতিপুৱা তই থাক তোৰ মেৰাতে তোক মই থৈ আহিম গুৱাহাটীত তই মুঠতে এই টেবুলত মাতি দি যাবি কি কা জানো কি ৰুবি না ৰুম বুলি ভাবছিলো ধান চান নাপাওঁ কিনকে ৰুবি এই মাহে পইচা দিয়া বিয়া কথা ক'লি আপোনালোকৰ তইনো ৰেটা হ'ব মই দিম তাই পইচা নিদিওঁ আপুনি তেলে মাহে কৰিব লাগিব গেৰাণ্টি দিব লাগিব ভাল লাগে আপোনাক পইচা কাম কেনে কি কৰিম 4:30 বজাত আপুনি আহে এক কাই দুলিম ভাত খাই আপুনি খুৰী খাওঁটো ভাল লাগে যিকো নহওক কালি দিনটো আছো পুৱা 7টাতে আহিবি ৰুবি গধূলি বেলা 4টাত কোনো কাম নাই নাহে আপোনাৰ ভিতৰত কাজিয়ালৈকে মানুহবোৰে কবাৰী লাগে কি হাতী এখানা মুয়ে গোটাই নাচাইকৈ দেহা বেটি কি কথা পাব এক কেজি চলে ভাত একলে খাই ভালত তুই ভুই দিওঁ মৰি নাহে এই পানী খামুকে ধুনীয়াকে এগিলাছ চৰবত বনাই দিব লাগিব দমকলৰ পানী খোৱা মা চৰবত কৰি